নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ হইতে আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি ল'ব দেই আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিও নটিফিকেশনবোৰ আপোনালোকে আগতীয়াকৈ পায় এইফালে চাব লোহাৰ মানে এটো চৌকাটো লৈ আহিলো যেটো আৰু আজি যোনটো ৰেচিপি বনোৱা হ'ব এটো আপোনালোক কৈ আছো হেকলৈ চাই থাকিব তেতিয়া গম পাব আৰু এইফালে চাব তপন ভাইক মানে বন্ধুসকল এটাই ভাল লাগে যেতিয়াই মাতো ন বন্ধুসকল কেতিয়াও না বুলি নকয় মানে দেই নিজৰ কাম থাকিলেও এৰি মেলি গুচি আহেগে এটা যদি বিশেষ কাম থাকে তেতিয়া আহিব নোৱাৰো আৰু মানে ৰজত ভাইৰ মানে চেনেলত মানে এজনে মানে মোক কমেন্ট কৰে মানে দেই এমসি তপন ভাই এমসি আৰে ভাই এমসি ন এমসি বাবা বুলি কমেন্ট কৰ তেতিয়া মই গানটো গাই দিম বেলেগ দিছে কমেন্ট কৰিবি আকৌ এমসি বাবা বুলি এমসি বুলি নহয় এমসি বাবা বাহ বাহ আৰু এইফালে মানে তপন ভাই মানে খৰি চৰি ফালি গোটেই মানে জুইটো মানে জ্বলাই মেলি ৰেডি আৰু এতিয়া ওপৰতে লোহাৰ ঐ ভাই এইটো কি বুলি কয় এইটো লোহাৰ এইটো মই নাজানো দে এইটো কি বুলি কয় লোহাৰ চৌকা বুলি কওঁ আৰু লোহাৰ চৌকা আৰু এমসি বাবাই লোহাৰ চৌকা বুলি কালা কালা হৈ গৈছে পুৰা দেই এমসি বাবা বুলি কমেন্ট কৰিবি নতুন নাম মানে আজি হয়নে ভাই এমসি তপন ভাই এমসি আরে ভাই ভাই নহয় বাবা এইফালে চাব প্ৰায় মানে জুই জ্বলি ৰেডি আৰু আজিৰ যোনটো ৰেচিপি হ'ব বন্ধুসকল এইফালে চাবচোন এয়া মানে লাজবাবৰ ফায়াৰী হট ৰাপ BBQ গ্ৰিল ফ্ৰাই ৰেচিপি প্ৰিপাৰেশ্যন উইথ ভূত জলকীয়া মানে দেই আজি এইটোৱে মানে কণ্টেণ্টটো আজি মানে লাজবাব চিকেন লগত সৰিয়হ শাকৰ ৰেচিপি মানে দেই এইটোৱে বনাই মেলি খাম আৰু টেষ্টটো জনাম কেনেকৈ কি হৈছে যিহেতু আজি মই বনাম এইফালে চাবচোন তপন ভাই মানে সহায়ো কৰি দি আছে মানে বন্ধুসকল আৰু লগতে কি আছে সকলোখিনি দেখুৱাই আছোঁ এইফালে খুন্দনা লৈ আনিছোঁ মিঠাতেল হালধি নিমখ তাৰপিছত এইফালে আদা কেঁচা জলকীয়া আছে পিঁয়াজ আছে আৰু ভাই আৰু বস্তুকেইটা ক'ত দে এইয়া চাব মাংসটো মানে চিকেন লৈ আনিছিলোঁ যিহেতু আৰু এইফালে আছে সৰিয়হ শাক দেই 20 টকা মুঠি লৈছে বন্ধুসকল আপোনালোকৰ ফালে কিমানকৈ লয় কমেণ্ট ছেকশ্যনত জনাবচোন দেই এয়া চাব 20 টকা মুঠি ভালেখিনি আছে বাৰু জুৰি যাব এইটো তাৰপিছত এইফালে লগতে ধনিয়া আৰু নহৰু আছে চেচ মই হৈ গ'ল ভাই আজি একো নাই বাৰু চাবচোন এয়া নহৰু আৰু এইফালে ধনিয়া এতিয়া সকলোখিনি ৰেডি কৰিব লাগে চাবচোন মিঠাতেলটো গিৰি গৈছে এতিয়া উপায় নাই এইটো এনেকাই ইউজ কৰা হ'ব আৰু বন্ধুসকল নে কি ভাই সকলো বস্তু মানে ওচৰতে ৰেডি কৰি দিছোঁ যাতে একো কষ্ট নহয় মানে সেইকাৰণে পানীও ওচৰতে লৈ অনা হৈছে আৰু নে কি ভাই আজি ৰেচিপিটো মই বনাম যিহেতু তই অকল টেষ্ট কৰি জনাবি কেনেকৈ কি হৈছে ঠিক আছে হৈ যাব বন্ধুসকল মোৰ মানে কাটা মেলাত অলপ অসুবিধা হৈছে সেইবাবেহে মানে অলপ কাটি মেলি সহায় কৰি দিলে আৰু বনাবলৈও সহজ হৈ যায় মানে চাওঁ পিঁয়াজখিনি পূৰা কাটি আছেগৈ পিঁয়াজ দুটা দিলে হৈ যাব ন পিঁয়াজখিনি মানে প্ৰথমতে কাটি লৈছে আৰু ভাই দুটা পিঁয়াজ জুৰিব নাই পিঁয়াজ জুৰি যাব ভাই পিঁয়াজ বহুত দাম 80 টকা কেজি আপোনালোকৰ কিমান টকা কেজি ক'বচোন বহুত দাম আছে পিঁয়াজৰ চব বস্তুৰে দাম বাঢ়ি গৈ আছে ন লাহে লাহে নাবাঢ়িব নেকি আৰু সেইটো কাৰণে চাব পিঁয়াজখিনি কাটা হৈ গ'ল পিঁয়াজ কাটা হৈ গ'ল প্লাছ এইখিনি নহৰুটো গুচাব লাগে এনেকুৱা কৰিব লাগে চেণ্টাৰ ফ্ৰুট খোলা নিচিনাকৈ খুলি দিব লাগে কোনোবাই ৰচুন বাকলি গুচাই আমনি পায় মানে সেইটো কাৰণে কৈ দিছে চেণ্টাৰ ফ্ৰুট খোলা ডাঙৰ নহৰুটো এটাই ভাল গম পাওঁ নাই ভাই সোনকালে গুচাবৰ কাৰণেও ভাল হয় মানে এইটো কিবা নহৰু আকৌ চাইনিজ নহৰু নেকি এইটো বা জাপানী চাইনিজো থাকে নেকি আজিকালি আৰে নকবি আমাৰ ইণ্ডিয়ান নহৰুবিলাক সৰু সৰু থাকে চাইনিজ মাল সদায় অকণ ডাঙৰ থাকে বুজিছে নাই আচ্ছা এইফালে চাবচোন খুন্দনাটো মানে এইফালে ধুই আছেগৈ মানে এইটো এনেকৈ খুন্দি ল'ম মানে এইটো এমচি বাবাৰ ষ্টাইল বনাম ভাই আজি কি এমচি বাবা ষ্টাইলত খুন্দি আছ নেকি এইটো খাস এই কমেন্টৰ কাৰণে দেই আদা দিলি
আদা দিম আৰে এইটোৱেতো এম চি বাবাৰ ষ্টাইল আগত আদা নিদিয়ে নহয় অ বা এম চি বাবাই আগতে মানে আদা নিদিয়ে নেকি নিদিয়ে নেকি এইটো মই হৈ গ'ল এতিয়া এইটো মানে কি হৈ গ'ল ভাই কৈ দেচোন এইটো ভাইটো কৈ দেচোন কেছটো কি হৈ গ'ল মানে ৰজত ভাই তাতে নাচি দিলে মানে নাচি দিলোঁ মানে ফূৰ্তিৰ চোতত নেকি এটা এম চি বাবাই আদা বাকলি নিজে কৰ ন আমাক লাষ্টত ধৰ দিবি আৰু কেমেৰাটো নে কি ভাই খোৱাৰ সময়ত ন মাতি দিবি হেৰি কি কয় মাৰ ভৰি বিষ বোলে দে এটা ঘৰৰ কামটো কৰিলোঁ আজি আমি নিজে নিপটাই ল'ম ন এইফালে আমাৰ এম চি বাবাই কাটি আছে আদা তপন ভাই নহয় তপন ভাইৰ পৰা গৈ নতুন নাম চেঞ্জ হৈ গ'ল আজিৰ পৰা কমেণ্ট কৰে দেই কমচে কম এম চি বাবা বুলি কয় ন ভাল লাগিব ন চৰ্দিত মানে একেবাৰে নাক চাক বন্ধ হৈ গৈছে পুৰা চাবচোন পুৰা খুন্দি আছে ভালকৈ वाह बाबा जी आपका स्टाइल काफ़ी यूनिक सा है वो क्या मतलब क्या पीसा है आपने बोले वाह जड़ी गुटी पीसी जड़ी गुटी की मसला है तो देसी स्टाइल की स्टाइल है तो एमसी बाबा स्टाइल जड़ी गुटी वाह বুঝিছে না বন্ধুসকল আজি মানে একো বৰ্তন একো আনাই নাই মানে চাবচোন এইফালে গোটেই কেৰাহীতে আজি ধুবগে আৰু কেৰাহীতে মানে এইটো কি কৰিম জানেনে এইটোক মানে এনেকৈ ধুই ল'ম ব্ৰইলাৰটো চকিং বটতে থৈ ল'ম বন্ধুসকল প্ৰথমতে এইফালে চাব কেৰাহীটো ডাইৰেক্ট দি দিলোঁ ইয়াত জুইত দেই এইফালে চাবচোন জুই প্ৰায় হেভিকৈ জ্বলি ৰেডি ৰজত ভাই কেৰাহীটো বহাই দিলে তপন ভাই মানে খাবৰ কাৰণে পুৰা ৰেডি আছে জল্দি কৰ কৈ আছে আৰু ইয়াৰো কাম আছে মানে যিহেতু কাম এৰি থৈ আহিছে ন এইফালে চাব কেৰাহীটো প্ৰায় অলপ শুকাব দিম তাৰপিছত এটা এটাকৈ মছলা দি যাম আৰু কেনেকৈ কি বনাওঁ লাগি থাকিব তেতিয়া গম পাব আজি মানে পুৰা ধৈৰ্য নাই আৰু কেৰাহীটো বহাই মানে একদম পুৰা জল্দি কৰ ইপিনে তেলৰ বটল লৈ ৰজত ভাই ৰেডি আৰু দেই আৰু মানে এইপিনে চাওক না কেৰাহীটো ধোঁৱা ওলাই গ'ল মানে পানীটো উতলি আছে মানে চিগনেল দি দিছে আৰু গৰম হোৱা হয় নাই ভাই দি দিলে আৰু পুৰা মানে একদম মানে কোনটো আগত দিবি কচোন প্ৰথমতে মিঠাতেলটো দিম তাৰপিছত পিঁয়াজ আদা নহৰু দিম তাৰপিছত মাংসটো দিম এইটো মছলাটো দিম তাৰপিছত ফ্ৰাই কৰি থাকিম আৰু ইয়াক ঠিক আছে বল দিছা এইপিনে ৰজত ভাই ৰেডি দেই এইটো তেলটো মানে সি একদম পুৰা কালিয়ান কৰি দিছিলে তেলটো এতিয়া দিব ইয়াত কেৰাহী গৰম জুই আজি মানে একদম পুৰা ইপিনি পুৰা ধুমুহা বতাহ দি দিছে যেন পাইছোঁ আৰু আজি অগ্নি দেৱতা প্ৰকট হৈ গ'ল আমাৰ ইয়াত কি কওঁ ভাই বনাবৰ কাৰণে মানে অগ্নি দেৱতা আহি গৈছে মানে আমি একদম পুৰা আহ্বান কৰিছোঁ মানে জল্দি হ'ব লাগে বুলি এই অগ্নি দেৱতা চাথ দিব দেই ৰজত ভাই পুৰা ডাল হৈ গ'ল গৰম ফাটি যাব আৰু কেৰাহী অগ্নি দেৱতা আহি গ'ল যেতিয়া এইফালে দি দিলোঁ তেল লগতে হালধি বন্ধুসকল অথনি গম পাইছিলে আৰু কি হৈছিলে মানে কেছটো লগালগ গিৰি গ'ল মানে এইফালে চাব নিমখো দি দিছোঁ লগত একেলগে ভাইয়া মজা হ'ব কেছটো নগেন হৈ গ'ল ন লগতে মানে এইটো তেল নাছিলে এইটো বি দি দিয়া হৈছে নেই এতিয়া পুৰা ভায়াই মানে এতিয়া এইটো কিবা পিঁয়াজ চিয়াজ দি পিনে ভাজিব আৰু প্ৰথমতে এইফালে গ'ল পিঁয়াজ চেনাই গৈছে দেই তাৰপিছত এতিয়া এইফালে আদা নহৰু আৰু জলকীয়া স্মেলত মানে একদম ওচৰত যাবই পৰা নাই হেতা ল'লোঁ নিমখটো পাছতকৈ আৰু অলপ দি দিম ন ভাই কি কওঁ আৰু এইখিনি দেখা পাইছে একদম পুৰা কি ধুনীয়া মেৰিনেট হৈ গ'ল না ভাই পুৰা মজা হৈ গ'ল আৰু খুন্দা জলকীয়া এতিয়া ইয়াত মাংসটো দিব গৈ আছে
এয়া বন্ধুসকল এতিয়া চিকেনখিনি ইয়াত গ'ল আমাৰ চিকেন ইয়াত এতিয়া হেতা দি লাৰি দিছোঁ আৰু ধুনীয়াকৈ যাতে মছলাৰ কম্বিনেশ্যনখিনি ভালকৈ মানে মিক্স হৈ যায় আৰু এতিয়া বন্ধুসকল ইয়াত যাব ইয়াত লাজবাবৰ মছলা মানে যোনটো আজিৰ কম্বিনেশ্যনটো এইফালে চাব পাৰিছোঁ ৱাও লাজবাব দেই লাজবাবৰ মছলাটো ভাই এনেকৈ কালাৰ কেলে থাকে কফি কালাৰ এইটো কফি কালাৰ নহয় মানে এইটো একচুৱেলি আছামৰ হয় দেই এইটো মই মানে খালোঁ মানে দেই ভালকৈ এইটো আছামৰ হয় আছামৰ প্ৰডাক্ট হয় মানে এইটো নৰ্থ ইষ্টৰ চাই পাইছে কি ধুনীয়া মানে একদম চিট কৰিছে বা আজি ভাই মজা লাগিব দেই এইটোৰ বনোৱাটো খাই অঁ চাওক না কি ধুনীয়া হৈ গৈছে মানে এতিয়া মছলাখিনি মানে চাই খাওঁ মানে ফ্ৰাই কৰি ল'ম আৰু প্ৰথমতে মাংস আৰু মছলা একেলগতে ফ্ৰাই হৈ আছে না ভাই কম্বিনেশ্যনটো আৰু চেনটো কেনেকৈ পাইছোঁ ভাই গম নাজানো কিন্তু দেই চেনটো এতিয়া মছলাটো ফ্ৰাই হৈ আছে যে ফ্ৰাই হোৱাৰ লগে লগে চেনটো ধুনীয়া ওলাই চাকলানো বুলি কয় আৰু লাষ্টত বন্ধুসকল এইফালে চাব তপন ভাই মানে সেইফালে সৰিয়হ শাকখিনি ধুই লৈছেগৈ আৰু এতিয়া এইফালে চাব লাষ্টত এই এনেকৈ তপন ভাই নকবি না ভাই MC বাবা কনা অঁ MC বাবা কম নেকি বা গ্ৰেভি চাব না কি ধুনীয়া লাগিছে চাই পেলাই দি দিলে সৰিয়হ শাক মানে এইখিনি চৰচকা পাত্তা এইফালে আমাৰ MC বাবাই এতিয়া হিলাব আৰু কেৰাহী দে ভাই পূৰা হিলা 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 এই এনেকৈ নকবি হিলা বুলি ক'লা কমেণ্ট ওলাই বেলেগ কিবাই ভাবি লয় পজিটিভ ভাবিব ভাই সদায় গম পাইছ নাই এইটো কাৰ চাই জিভাৰ পানী ওলাইছে কমেণ্ট ছেকশ্যনত জনাবলৈ চাবচোন আজি সৰিয়হ শাকৰ লগত মানে আমি চিকেনটো বনাই আছে আজি ড্ৰাই ফ্ৰাই ন ডাইৰেক্ট যি কি নহওক ভাই চাই মজা লাগিছে কিন্তু ন আপোনালোক কেনে লাগিছে কমেণ্ট কৰি জনাবচোন দেই আমাৰ MC বাবাই লাষ্টত যোনটো কি ক'ম ভাই এইটো কচোন আৰু একবাৰ MC বাবা গানটো শুনাইয়ে দিলোঁ হয় কিন্তু কপিৰাইট আহি যায় যে আপোনালোকে চাৰ্চ কৰি ল'ব MC বাবা ছংছ শুনি পাব প্ৰায় হৈ গ'ল আৰু আমাৰ গ্ৰেভিটো হৈ গ'ল এতিয়া মই ইয়াত ধনিয়াটো কাটি লওঁ এইফালে চাবচোন ধনিয়াখিনি পূৰা এতিয়া কাটি দিবগৈ আৰু লাষ্টত ধনিয়া দিয়াৰ লগে লগে মানে ফ্লেভাৰটো ইমান ধুনীয়াকৈ আহিছে এইফালে চাব পাৰিছে কাৰ মুখৰ পানী আহিছে মোৰ আহিয়ে গ'ল আৰু তোৰ আহিয়ে গ'ল নেকি ভাই ধনিয়া দিয়াৰ লগে অলপ চেণ্টটো ইয়াৰ একটা ঘেচকৈ মাৰে নহয় গাইছ জিয়াৰে ভাই লাৰিছ ন গোটেই উৰি উৰি গিৰিব চাবি MC বাবাৰ ষ্টাইল বন্ধুসকল আমাৰ যোনটো আজি ৰেচিপি যোনটো আছিলে লাজবাব চিকেনৰ লগত সৰিয়হ শাক মানে বনাই মানে প্ৰায় ৰেডিয়ে আৰু নে কি ভাই খাবই লাগে এতিয়া খাবলৈ কাৰণে মানে কলপাত কাটো কাটিব গৈ আছোঁ মানে নিজৰ গছৰ কাটিলে আধা কাটো বেলেগৰ গছৰ পূৰা কাটিম বলক বল বল বন্ধুসকল এই গছটো কাটি কাটি আমি টকলাই দিলোঁ চাওক না কলপাত নাথাকাই হৈ গ'ল আৰু টকলা হ'ল যদি এইবিলাকক মানে কাটি দিছোঁ আৰু টকলা বল এতিয়া ৰেডিয়ে কৰিব লাগে নেকি ভাই খাবৰ কাৰণে এইফালে চাবচোন আমি নোখোৱাৰ আগতে কুকুৰাই আহি পালে মানে জেগাত আৰু মানে বন্ধুসকল আমাৰ যোনটো ৰেচিপি আছিলে সেইটো একদম অৱশেষত কমপ্লিট হ'ল আৰু এইখিনি জুইও অফ হ'ল আৰু এইখিনি মানে চাওক না কেনেকুৱা দেখা পাইছে দেখাত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু এইখিনি ৰজত ভাই মানে একদম পূৰা খানা ওলাই আছে আৰু ঘৰৰ পৰাই ভাত যিহেতু বনোৱা আছিলে আৰু মানে ঘৰৰ পৰাই আমি খানাটো
ৰেডি আছিলে ন ঘৰত আৰু ইপিনি মানে ইপিনি অকল এতিয়া বনালোঁ সেইকাৰণে জল্দি হৈ গ'ল হ'ব ভাই মই বেছি নাখাওঁ বেছি নাখাওঁ ন ৰজত ভাই দেই এইখিনি যোনটো কাকবা লাগে যদি ল'ব পাৰে আৰু এইখিনি চিকেনটো ড্ৰাই চিকেন চবে কয় তপন ভাইক মই কমকৈ দিওঁ এয়া আজি লাইভ চাব আপোনালোকে লাইট দেই মই ইমান চিকেন নাখাওঁ বেছিকৈ দিম ইয়াক হৈ যাব ভাই হৈ যাব আকৌ কমেণ্টত কোনেও যাতে নকয় দে মই ইয়াক কমকৈ দিছোঁ আৰে MC বাবা ইমান নাখায় কি কওঁ ভাই আজি পূৰা হাঁহি আছে যে নহয় মানে কৈ থাকে ন কিছুমান কমেণ্ট চালে মানে হাঁহি উঠে মানে মোৰ চবে ভালে খাই থৈ দিওঁ নেকি গোটেই এইফালে লাগিলে ল'বি দেই পাছত A few moments later. চাব বন্ধুসকল লাজবাব চিকেন যোনটো বনোৱা হৈছিলে আজি সৰিয়হ শাকৰ লগত মানে এনেকৈ ডাইৰেক্ট এনে লৈ লৈছোঁ আৰু অঁ দেই কেমেৰামেন অলপ ওচৰত আহিলে ভাল লাগে নেকি ভাই প্ৰণাম কৰি লৈছোঁ দেই ছাবস্ক্ৰাইবাৰ কৃষ্ণ লাজবাব আমেজিং সোৱাদ আছে দেই ইয়াৰ মুখত কেমেৰাটো সোমাই নেকি ভাতটো ল'ব নহয় মুখৰ ভিতৰত কেমেৰাটো সোমাই দিব আপোনালোকে এনে বনাই খাই চাব বহুত টেষ্ট পাওঁ পানী ব্যৱহাৰ কৰিব নহয় টেষ্টি পানী ব্যৱহাৰ কৰিব নালাগে হয় না যোনটো শাকৰ পৰা পানী ওলাইছে সেইটোৱে আৰু বহুতে সুধিব চাগে মছলাটো ক'ত পাইছে এমাজনত চাৰ্চ কৰিব লাজবাব বুলি তাতে পাই যাব আপোনালোকে চব ফ্লেভাৰৰ পাই যাব তাত সঁচাকৈ দেই কম্বিনেশ্যন ভাই তই কেনেকৈ পাইছ মই নাজানো কিন্তু মই বহুত টেষ্টি পাইছোঁ আজি খাই পিনে আমেজিং সোৱাদ আপোনালোকে বনাই খাই চাব তেতিয়া কমেণ্ট কৰিব মজা বন্ধুসকল ধুনীয়াকৈ খোৱা বোৱা হ'ল তাৰপিছত এইফালে তপন ভাই মানে সোনকালে গ'ল যিহেতু ইয়াৰ কাম আছে যে আৰু উপায়ো নাই ন বেচেৰা ইমানখিনি সময় যে মোৰ লগত যে দিলে এইটো কাৰণে বহুত ধন্যবাদ জনালোঁ দেই এইটোক তপন ভাই তাকে আৰু আজি ব্লগটো চাই কেনেকৈ পালে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই